ষ্টেণ্ডাৰ্ডৰ কথা আছে নহয়, তই ক'লেই হ'ব নেকি? এয়া মডেলিঙৰ ফটোশ্বুটহে। ঠিকেই, ষ্টেণ্ডাৰ্ড। এয়া মানে ষ্টেণ্ডাৰ্ড বুলিহে কয়। এই ফটোবোৰ যেতিয়া মোক কোনোবাই দেখাই মই লাজ পাওঁ। এই উলংগতাৰে যদি ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব লাগে, নালাগে দিয়া তুমি ষ্টেণ্ডাৰ্ড হ'বলৈ। ঐ, তুমি মোৰ আগৰ মেঘালীজনীয়ে হৈ থাকাচোন। আমি গাঁৱলীয়া মানুহ, আনষ্টেণ্ডাৰ্ড মানুহ। কিন্তু আমি দেৱী দুৰ্গা, লক্ষী সৰস্বতীক জ্ঞান কৰা নাৰীৰ শৰীৰ উলংঘ কৰি যদি ষ্টেণ্ডাৰ্ড হ'ব পাৰি, নহওঁ দিয়া ষ্টেণ্ডাৰ্ড। তাতকৈ আনষ্টেণ্ডাৰ্ডেই ভাল। ধেই, উলংঘ নোহোৱাকৈ মডেলিং কৰিব নোৱাৰিনে? মডেলিঙৰ নামত কিছুমানে। আৰে আকাশ, তই বুজিবলৈ চেষ্টা কৰচোন। মডেলিংটো মোৰ চখ নহয়। মই মডেলিংটো প্ৰফেশ্যন হিচাপে ল'ব বিচাৰোঁ।